हेलो फ्रेंड्स আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আজি আমি যাবলৈ ওলাইছো টেঙাপানী হয় আপোনালোকে ঠিকই শুনিছে আজি আমি টেঙাপানী যাবলৈ ওলাইছো তাত পানীখিনি টেঙা নহয় তথাপি মানুহে কিয় নামটো দিলে টেঙাপানী আছে যে টেঙাপানী গম পোৱা নাই কিন্তু আজিলৈকে বহুতবাৰ গৈছে আপোনালোকো হয়তো গৈছে তথাপিও বলক আজি আমাৰ লগত যাওক এবাৰ আকৌ বলকচোন আমি আমাৰ জাৰ্নিটো ষ্টাৰ্ট কৰোঁ এতিয়া ৰাতিপুৱাৰ 9:30 বাজিছে আৰু এয়া আমি গৈ আছোঁ নগাঁও টাউনৰ মাজেদি গৈ আছোঁ ইতিমধ্যে আমি নগাঁও টাউন পাৰ হৈছোঁ আৰু নগাঁও টাউন পাৰ হৈ আমি বৰঘাট চাৰিআলি পাইছোঁ এই ঠাইখিনি বহুত সুন্দৰ লাগে এয়া চাওক এয়া বৰঘাট পালোঁহি আমি দেখিছে ৰাস্তাটো খুব সুন্দৰ লাগে ইয়াত বহুত প্ৰেমিক প্ৰেমিকা আহি পেলাই মানে আড্ডা মাৰি ফুৰেহি এতিয়া আমি আজি বাৰু এই ৰাস্তাটো দিয়ে যাব ওলাইছোঁ ভাল লাগে এই ৰাস্তাটো চাওক এয়া আমি কঠীয়াতলি চাৰিআলিত আছোঁ এয়া চাওক চৌপাশে বহুত ভিৰ ইয়াত মানে এয়া নিউ মেম্বাৰ এগৰাকী আহিছে আমাৰ মাছ ৰাস্তাতে আমাৰ বন্ধুজনী আহিছে এয়া মোৰ চিষ্টাৰ আপোনালোকে চিনি পায় এনিছা দাস এয়া মোৰ খুৰী ৰিম্পী দাস তেওঁ টিকটক ষ্টাৰ আছিলে এতিয়া মানে টিকটকটো বেন হৈ গৈছে তথাপিও তেওঁ নিজৰ কাম অব্যাহত ৰাখিছে এয়া আমাৰ দুই এবিধ বজাৰ মানে ৰৈ গৈছিলে এতিয়া আমি বজাৰ কৰোঁগৈ অলপ বলকচোন বজাৰ কৰোঁগৈ এই বজাৰলৈ আমি আমাৰ খুৰাহঁতক পঠিয়াই দিলোঁ আমি কিবা এটা খাই লওঁগৈ বলক আমি মিঠাই খাওঁ মিঠাই খাম বহুত মিঠাই আছে ইয়াত এয়া চাওক বিভিন্ন ধৰণৰ মিঠাই মানে মোৰ কি হ'ল মই মিঠাইখিনি যেতিয়াই দেখিলোঁ মই ভাবিলোঁ বজাৰ কৰাতকৈ থাকি মিঠাই আৰু কিবা কিবি খোৱা গৈ ভাল খোৱা বোৱাটো অবিহনে জানো হ'ব কওকচোন বোলক কিবা এটা খাই লওঁগৈ হোটেলত সোমাইছোঁ এয়া মোৰ ভাইটিয়ে পৰঠা খাই আছে তাৰ বহুত ভোক লাগিছে এয়া আমাৰ বৰমা আৰু এয়া তেওঁলোকে চবেই মানে কিবা এটা খাবলৈ সোমাইছে ৰ'ব আমি সকলোৱে খাই লওঁ দেই গৰম গৰম পৰঠা আহি গ'ল আমি এতিয়া পৰঠা খাম ইতিমধ্যে মই মোৰ ভোজন কমপ্লিট কৰিলোঁ মোৰ খাই বৈ একে পেট পূৰা ভৰি গৈছেগৈ পেটটো ভৰি ল'লে শান্তি লাগে দিয়কচোন নহ'লে খালী পেটে যাব নোৱাৰি এতিয়া আমি আমাৰ গন্তব্যস্থানলৈ আকৌ যাওঁ ব'লক এয়া আমি গৈ আছোঁ আপোনালোকৰ ৰাস্তাটো ইমান ভাল নহয় এনেকুৱা ভাল জেগাবিলাক গ'লে ৰাস্তা বেয়া থাকি মানুহে কয় নহয় বেয়া ৰাস্তাবোৰ অতিক্ৰম কৰি এখন সুন্দৰ পৰিৱেশ পাব পাৰি সেয়াই তেনেকুৱাই বলক আৰু বেছি দূৰ নাই পালোঁহি আমি আপোনালোকক দেখাম ইয়াৰ ৰাইজ আমি ইতিমধ্যে আমাৰ গন্তব্যস্থান পাইছোঁহি চৌপাশে পৰ্বতমালাই আগুৰি ৰখা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু সেই পৰ্বতমালাবোৰৰ আগশাৰীত আমাক যেন স্বাগতম জনাইছে সেউজীয়া সেউজীয়া চাহ বাগানবোৰে
চাহ বাগানবোৰৰ মাজত থকা ওখ বৃক্ষবোৰে আমালৈ চাই হাঁহি থকাৰ যেন অনুভৱ হৈছে। ৰাইজ, আমি গৈ আছোঁ আৰু খন্তেক সময়ৰ পাছতেই আমি আমাৰ মূল স্থান পামগৈ। ব'লকচোন আমি এইদৰেই আগুৱাই গৈ থাকোঁ। ৰ'ব, আমি নামি দিছোঁ টেম্পুৰ পৰা। মানে এটা গাঁত আছে, আপোনালোকক দেখাইছোঁ গাঁতটো চাওক। এইটো দেখিছে, এইটোত মানে পানী বৈ আছে, সেইকাৰণে টেম্পুৰ পৰা নামি দিছোঁ। আমি জেগাটো পাৰ হৈ লওঁ ৰ'ব দেই, ৰাইজ পাৰ হৈ লওঁ, ডেঞ্জাৰ আছে ৰ'ব। এইয়া আমাৰ ঘৰৰ মানুহবিলাকে নামি দিছে। সকলো তেওঁলোকে মানে এইখিনি এতিয়া পাৰ হ'ব। চাবচোন কেনেকৈ পাৰ হয়। হিল চিল পিন্ধি আহিছে, অকণ ভয়ো কৰিছে, তথাপিও নামিবতো লাগিবই নহ'লে পিকনিক প্লেচ নাপাব আজি। এয়া আহিছে আমাৰ এই মোবাইল জেগা পাৰ হৈছে, এইবিলাক পানী দিয়ে গুচি আহিছে কিছু। অকণমান পানী পাৰ হ'ব পাৰি। এইখিনি ভালকৈ এইটো ৰাস্তা দি আহিব দিছিলে, এইটোত থা। এয়া বমাই পাৰ হ'ব পৰা নাই, পিঠেকে তুলি দিছা। এইবোৰ মুভমেণ্ট আপোনালোকক নেদেখালে জানো ভাল হ'ব কওকচোন। ব'লক আমি গৈ থাকোঁ আগুৱাই। আমাৰ মায়ে কৈছে তেওঁক বোলে মুখখন অকণ তুলি দিব লাগে। এয়া আমাৰ মায়ে চাওক, এয়া আমাৰ মায়ে, এয়া আমাৰ কাষতে থকা খুৰী, এয়া আমাৰ খুৰী। আমি পিকনিক পালোহি এতিয়া। ব'লক আৰু গৈ থাকোঁ আগুৱাই। হাই ফ্ৰেণ্ডছ, আমি জাগা বিচাৰি ঘূৰি ফুৰিছে। ইয়াত মানে অত্যাধিক জাগা হৈ যোৱাৰ কাৰণে আমাৰ জাগাই নাইকিয়া হৈছে, ক'ত খাম। এয়া খোজকাঢ়ি আহি আছে। আমি আমাৰ য'ত মানে খোৱা বোৱা ৰান্ধিম সেই জেগাটো বিচাৰি ফুৰিছোঁ। জেগাটো পালে আপোনালোকক দেখাই আছোঁ দেই। এতিয়ালৈকে আপোনালোকে আমাৰ প্ৰাকৃতিক পৰিৱেশবিলাক উপভোগ কৰক। মই আপোনালোকক পাহাৰ ইমান ধুনীয়া। ইয়াত বড়োলোকে বেটীও গান লগাই আছে। ইয়াত বৰ ভাল পায় গান। এয়া পিকনিকৰ পাৰ্টি। দেখিছে কিমান পাহাৰ খণ্ড। এতিয়া আমি গৈ আছোঁ আমাৰ স্থান বিচাৰি গৈ আছোঁ। আমি আমাৰ স্থান নোহোৱা হৈ গৈছে। আমি মানে লুকুৱাই ভাত খানাত য'ত বেছি ভিৰ আমি তাত নাথাকোঁ। ব'লক আমি গৈ থাকোঁ। হাই ফ্ৰেণ্ডছ, আমি পাই গ'লোহি ফাইনেলি। জেগা বিচাৰি ফাইনেলি আমি পাই গ'লোহি আমাৰ জেগা। আমি এইডোখৰতে খাম। এয়া আমাৰ জুই থকা আছে। এয়া আমাৰ জুই ইতিমধ্যে জ্বলি উঠিছে। অলপ সময়ৰ ভিতৰত সুগন্ধি খাদ্যদ্ৰব্য তৈয়াৰ হৈ যাব। ইতিমধ্যে আমাৰ কণী খোৱা পৰ্ব আৰম্ভ হৈছে। ইয়াত চবেই কণী খাই আছে। এটা চবেই কণী খাইছে। আমাৰ খুৰীহঁতে কণী খাই আছে। এটা কণী মই হাতত এটা কণীৰ অবিহনে গতি নাই, পিকনিকৰ গতি নাই। কণী খোৱা কৈছে। মই এতিয়া খাম এটা কণী। ৰখক, এয়া চাওক ৰাজ্য খাদ্যমন্ত্ৰীবিলাক খোৱা বোৱা পালে চব ফটো চটো পাহৰি যায়। এয়া মোক কণী দিলে, মই এতিয়া কণী অকণ খাই দিওঁ। আপোনালোকক দেখাই কণী খাইছোঁ, মজা লাগিছে। এয়া চাহ আৰু চিলাইচ খাই লওঁ ৰ'ব। চাহ আৰু চিলাইচ আৰম্ভণি হৈছে। চাহ খাই আছোঁ।
চৌপাশে মানুহবোৰে আনন্দ কৰি আছে আনন্দত চৌপাশ আজি উল্লাসেৰে ভৰি পৰিছে এয়া আমি অলপ খাই বৈ পেলাই এতিয়া আমি অলপ ফুৰিবলৈ ওলাইছোঁ তাৰ চৌপাশে চাহ বাগানে বেছি আছে ইয়াত আপোনাৰ চাহ বাগানৰ মাজত এতিয়া ফটো উঠিম ফটো নুঠালৈকে জানো পিকনিক অহা মজাটো হয় আহিব কওকচোন এইফালে যায় বোলে এইফালে যাওঁ ইয়াৰ কিছুমানে হাগি চাগিও থয় ঘিণ লাগে তথাপিও যাওঁ আৰু ফ্ৰেণ্ডছ আমি চাহ বাগানৰ মাজত আহিছোঁ চাওক চৌপাশে চাহ বাগান এয়া চাহ বাগানৰ মাজত আমাৰ ইহঁতে ফটো উঠি আছে এয়া আমাৰ ফটো উঠাত ব্যস্ত হৈছে ইতিমধ্যে এয়া আমি এতিয়া ফটো উঠিম গু ইয়াত বহুত গু হাগি হাগি থৈছে কিছুমানে বহুত গেলা গেলা গোটাইছে আমি অকণ আগলৈ যাওঁ আৰু এয়া আমি এই দলংখনৰ ওপৰত আহিছোঁ ইয়াতো ফটো দুখনমান উঠোঁ বলক আপোনালোককো লৈ যাওঁ ৰখক আপোনালোকক দেখাইছোঁ এই দলঙৰ ওপৰৰ পৰা চাওক চৌপাশে মানুহ বহুত এইবিলাকক ফটো উঠাই দিব লাগে এইবিলাক ল'ৰা ছোৱালীয়ে মোৰ মাথাটো বেয়া কৰি দিছে এয়া আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ এই লগৰ ফুৰি আছে মাহঁতে আহিছে ভাগৰ লাগিছে বুজিছে এয়া দেখিছে চৌপাশে পাহাৰ এই পাহাৰবোৰে প্ৰতিজন ব্যক্তিৰ হৃদয়ত আনন্দৰ সঞ্চাৰ কৰে আৰু সেই পাহাৰৰ বুকুৱেদি আমি আগুৱাই গৈ আছোঁ আৰু এইদৰে আৰু আগুৱাই গৈ থাকিম বলক ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আমি বহুত ওপৰ পাইছোঁহি আমাৰ মায়ে পজ দিছে ফটো উঠিবলৈ এয়া লোকৰ বাইক বিচাৰিছে ফটো উঠিবলৈ ৰ'ব ফটো দুখনমান উঠাই দিওঁ এয়া চাওক পাহাৰ আমি বহুত ওপৰলৈ আহি গৈছোঁ এয়া ফটো উঠি ব্যস্ত এইবিলাক এয়া ভাগৰি পৰা মানুহবিলাক বহিছে এয়া চৌপাশে পাহাৰ বহুত সুন্দৰ বান্দৰে জঁপিয়াই দিলে কি হ'ব এয়া ফটোশ্বুট চলি আছে মোবাইল দি এয়া চাওক বলক আমি আৰু আগুৱাই গৈ থাকোঁ ফ্ৰেণ্ডছ আমি পানীৰ ওচৰলৈ আহিছোঁ জুৰিৰ ওচৰলৈ এয়া ওপৰৰ পৰা জুৰি বৈ আহি আছে আৰু আমি এতিয়া জুৰিত নামিম আহকচোন অকণ নামি যাওঁ জোতা পিন্ধি আছোঁ য'ত তিতি যায় বুলি ভয় তথাপি নামি যাওঁ জুৰি চাওক পানী এয়া চাওক জুৰি বৈ আহি আছে শিলে শিলে ঢেকা খাইছে নিজৰাৰ পানী এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে খানি এয়া আমাৰ খুৰী আৰু তেওঁ বোলে দুকপিমান ফটো উঠাই দিব লাগে তেওঁ মানে বহুত ফটো উঠি ভাল পায় ৰ'ব তেওঁক দুখনমান ফটো উঠাই দিওঁ ৰাইজ এয়া চালাড কাটি আছে এয়া চালাড এয়া ভাত আমাৰ ৰেডি হৈ গ'ল এইটো আমাৰ উজ্জ্বল ভৰালী দা উজ্জ্বল দা এইফালে চাওক এয়া এয়া চাওক ডান্স চলিছে এয়া কমফু ডান্স এয়া চাওক এয়া আমাৰ ভাত বহা আৰম্ভ হৈছে এয়া ভাত এয়া আমাৰ টিকলিজনীয়ে খালেই ভাত ভৰ্তা ভাত বিলাইছে
এয়া আমাৰ মেইন বস্তুটো আহি গ'ল, আমাৰ মাংস আহি গ'ল। এয়া মাংস বাঢ়িছে। এয়া আমাৰ পিণ্টু দাস ভাত খাইছে। এয়া মোৰ প্লেটত মাংস আহি গ'ল। এতিয়া মই ভাতকেইটা খাওঁ আৰু ৰ'ব। ফ্ৰেণ্ডছ ভাত বাঢ়িলে, সকলোৱে খাই আছে ভাত, আৰু ময়ো এতিয়া ভাত খাওঁ। ভাতকেইটা খোৱাৰ পাছতহে শান্তি পাম। বহুত ঘূৰিলোঁ, বহুত ভাগৰ লাগিছে। এতিয়া ভাতকেইটা খাই লওঁ। ঠিক আছে, মই ভাতকেইটা খাই লওঁ ফ্ৰেণ্ডছ। এয়া ফ্ৰেণ্ডছ ইতিমধ্যে মোৰ ভাত খাই হৈ গ'ল, আৰু এয়া সকলোৱে মিলিজুলি এতিয়া খাই আছে। আৰু তাৰ মাজতেই বৰমাই দুই এপাক এয়া নাচি দিছে, চাওক আপোনালোকে। আমি আমাৰ খাই বৈ কমপ্লিট হ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। ছাগলী বেয়া আছে, যাব সময়ত ছাগলীকেইটাই বাই বাই দিছে। বাই বাই ছাগলী। আমি ঘৰলৈ যাওঁ। আশা কৰিছোঁ মোৰ ব্লগটো চাই আপোনালোকে বহুত ভাল পালে। যদি ব্লগটো ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে সুখী হ'ম। বাই বাই ফ্ৰেণ্ডছ। বাই বাই এটা দি দিয়ক। বাই বাই। সূৰ্যয়ো পৃথিৱীৰ বুকুত এঙামৰি দিছে, আৰু আমিও নিজৰ গৃহলৈ উভতি যোৱাৰ সময় আহিল। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো অন্তিম সময়লৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ ধেৰ শুভেচ্ছা থাকিল। সুখ শান্তি আৰু আনন্দেৰে আপোনালোকৰ জীৱন উপচি পৰক। মোৰ চেনেলটোত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই নথৈ আনন্দিত হ'ম, আৰু অশেষ ধন্যবাদ ইমানখিনি স্নেহ দিয়াৰ বাবে। বাই বাই ফ্ৰেণ্ডছ।